নমস্কাৰ অসমীয়া বুৱাৰী চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছো। আজি মই তেনে সাধাৰণ ব্ৰইলাৰ মাংসৰ ৰেচিপি এটা লৈ আহিছো আপোনালোকৰ আগলৈ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাবচোন। প্ৰথমে মই এনেদৰে ব্ৰইলাৰ মাংসখিনি বইল কৰি লৈছো আৰু মই গলি নাযাবলৈ ইয়া নেমু ৰস উলিয়াই লৈছো। উলিয়াই লোৱা ৰসখিনি এনেদৰে তাতে দি দিছো। এতিয়া উতলাৰ পিছত মই বন্ধ কৰি ৰখাই থৈ দিম। আজি ৰেচিপিটোৰ বাবে মই লৈছো কাটি লোৱা পিঁয়াজ 3টা লৈছো, সৰু সাইজৰ, বৰ ডাঙৰ নহয়। আলুগুটি লৈছো এটা, বহুত বেছি দিয়া নাই মই। তাৰ পৰা লৈছো বিলাহী 2টা আৰু ৰচুন কেইফোটামান লৈছো, আদা এডোখৰ লৈছো আৰু তাৰ পিছত লৈছো ইলাচি 1টা, লং 2টা আৰু দালচেনি 2ডোখৰ লৈছো আৰু এয়া 2টা তেজপাত দিছো। মই বহুত বেছি তেজপাত দিয়া নাই আৰু জলকীয়া 2টা দিছো। মাংসখিনি বনোৱাৰ আগতে মই আলুকেইডোখৰ অলপ ফ্ৰাই কৰি লৈছো। এতিয়া আপোনালোকে দেখিছে মোৰ আলু ৰঙা হৈ গৈছে। আলু ৰঙা হৈ যোৱাত মই তুলি লৈছো। তাৰপিছত মই মাছখিনি বনাম। একেখিনি তেলতে মই পিঁয়াজ দি লৈছো। তেজপাত 2টা দি দিছো। তাৰপিছত মই অকণমান ৰং জলকীয়া দিছো। সোৱাদ অনুসৰি হালধি দিছো। নিমখো সোৱাদ অনুসৰি দিছো। কেইটামান মই পাঁচফোৰণ দিছো। এতিয়া মই পিঁয়াজ ৰঙচুৱা হোৱাত বিলাহী দিছো। অকণমান মই পানী দি দিছো, বিলাহীটো সোনকালে সিজিব পাৰে। মই অলপ দি লৈছো, পিছতো দিবলৈ থৈ লৈছো অলপ। এতিয়া মই তেলখিনি ওপৰলৈ উঠি আহিছে, বিলাহী ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই মাংস দি দিছো। এনেদৰে মই অলপ সময় ভাজি থাকিম। এতিয়া মই মাংসখিনি ৰঙচুৱা হোৱালৈকে 20 মিনিটমান ভাজি ল'ম ল' ফ্লেমত। হাই ফ্লেমত কিন্তু নিদিব, লাগি ধৰিব। মাংস পূৰা ৰঙচুৱা হৈ গৈছে। তাৰপিছত মই এতিয়া আলুটো দি লৈছোঁ, এটা আলু। তাৰপিছত মই যিটো পেষ্ট বনাই ৰাখিছিলোঁ অলপ দি দিছোঁ পুনৰ ওপৰত। তাৰপিছত মই দিছোঁ লং আৰু ইলাচি পেষ্ট বনাই ৰাখিছিলোঁ। আপোনালোকে ইচ্ছা কৰিলে শুকানকৈও দিব পাৰে। আৰু মই জলকীয়া 2টা দিছিলোঁ। জলকীয়াটো মই এতিয়া ওপৰত এনেদৰে ভাঙি দি দিছোঁ, যিহেতু মই তেলত নিদিওঁ। তেলত দিলে নাকত ধৰে, সেইবাবে মই নিদিওঁ। পানী অকণমান দি দিছোঁ। এতিয়া দিয়াৰ পিছত মই ফুলত দি দিম। এতিয়া মাংস পূৰা হৈ গৈছে ৰঙচুৱা। মই মিট মছলা দি দিছোঁ, খাব পৰা হৈ যাব আৰু। এয়া হৈ গ'ল। এয়া ৰাতিৰ বাবে মোৰ